Hi everyone, welcome to my channel Career Point Assam. আজি এই ভিডিওৰ জৰিয়তে TET 2020-21 যি এক্সাম হ'ব টেটৰ কাৰণে তাৰ মই ম্যাথছ পাৰ্ট যেটো আছে ম্যাথছ পাৰ্টৰ যেটো সিলেবাস আছে সেই সিলেবাসটো বিতং কব বিচাৰিছো সিলেবাসটোত কি আহিব কি টপিকস থাকিব কেনেকুৱা টাইপৰ ম্যাথছ আহিব পৰীক্ষাত মই তাৰ ডিটেইলছ কম আশা কৰো ভিডিওটো সকলোকে ভাল লাগিব ভিডিওটো স্কিপ নকৰাকৈ চাব যাতে গোটেই ভিডিওটোৰ জৰিয়তে সিলেবাসটো ভালকৈ বুজি পায় ফাৰ্স্ট আমাৰ টপিকস হল নাম্বাৰস যিবিলাক থাকিব সেই নাম্বাৰস বিলাকৰ ভিতৰত নেচাৰেল নাম্বাৰ যেটো স্বাভাৱিক সংখ্যা হোল নাম্বাৰ পূৰ্ণ সংখ্যা ইভেন অড নাম্বাৰস এইবিলাক নাম্বাৰৰ সংখ্যা প্ৰণালী যেটো আছে এই সংখ্যা প্ৰণালীৰ বিভিন্ন অংশ হয় even number odd number prime number composite number place value system four fundamental operation যেনেকুৱা plus minus into divide যেটো আমি addition subtraction multiplication and division ইয়াৰ ওপৰত কোশ্চেন আহিব পাৰে factors and multiples উৎপাদক আৰু গুণিতকৰ ওপৰত কোশ্চেন আহিব পাৰে prime factor মৌলিক উৎপাদকীকৰণ যেটো আছে তাৰ ওপৰত কোশ্চেন আহিব পাৰে lowest common multiples LCM লসাগু যেটো আছে হেইটোৰ ওপৰত কোশ্চেন আহিব পাৰে highest common factor গৰিষ্ঠ সাধাৰণ উৎপাদক লসাগুৰ ওপৰত কোশ্চেন আহিব পাৰে skip counting group counting pattern এইবিলাক হয় comparison ascending number descending number না সৰুৰ পৰা ডাঙৰৰ পৰা সৰুলৈকে এনেকৈ ধৰণৰ কোশ্চেন বিলাক আহিব তাৰপিছত এপ্লিকেশন অফ নাম্বাৰস ইন ৰিয়েল লাইফত আমি নাম্বাৰ বিলাক কেনেকৈ এপ্লাই কৰো হেইটো আৰু ইউনিটাৰী মেথড ঐকিক পদ্ধতি আৰু এভাৰেজ গড় এইখিনি থাকিব আমাৰ নাম্বাৰৰ পৰা কোশ্চেন যেকেইটা আহিব নেচাৰেল নাম্বাৰ হোল নাম্বাৰ ইভেন নাম্বাৰ প্ৰাইম নাম্বাৰ এসেন্ডিং অৰ্ডাৰ ডিসেন্ডিং অৰ্ডাৰ লসাগু গসাগু উৎপাদকীকৰণ মৌলিক উৎপাদকীকৰণ এইবিলাকৰ ওপৰত আমাৰ কোশ্চেন আহিব এটো হল নাম্বাৰৰ ভিতৰত এতিয়া সেকেন্ড টপিকস টু দিয়া হৈছে ফ্ৰেকশন যাক আমি কম ভগ্নাংশৰ পৰা কোশ্চেন আহিব কনসেপ্ট অফ ফ্ৰেকশন ভগ্নাংশৰ ধাৰণা টাইপস অফ ফ্ৰেকশন ভগ্নাংশৰ বহুত কেইটা পাৰ্ট আছে এইবিলাকৰ ওপৰত আহিব types of fraction বুলি কলে proper fraction improper fraction mixed fraction addition of fraction subtraction multiplication division fraction or ভগ্নাংশ যোগ বিয়োগ পূৰণ হৰণ addition subtraction multiplication division ইয়াৰ ওপৰত কোশ্চেন আহিব decimal fraction বিলাক আহিব মানে decimal number যিবিলাক সেইবিলাক আহিব percentage and their use আৰু percentageৰ কোশ্চেন আহিব আৰু percentage বিলাকৰ ব্যৱহাৰৰ ওপৰত কোশ্চেন আহিব নেক্সট টপিকস টু হল আমাৰ মানি টকাৰ ওপৰত কনসেপ্ট অফ মানি টকা পইচাৰ ধাৰণা কনভাৰ্সন অফ ৰূপী টু পইচা এন্ড ভাইস ভাৰ্সা মানে টকাৰ পৰা পইচা লৈ আৰু পইচাৰ পৰা টকা লৈ কনভাৰ্সন কৰা পৰিৱৰ্তন কৰা এনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে ফৰ অপাৰেশন ইন সলভিং প্ৰবলেমস ইনভলভিং মানি মানিৰ ওপৰত যোগ বিয়োগ পূৰণ হৰণ এইবিলাকৰ কোশ্চেন আহিব পাৰে simple problems involving profit and loss এইটো এই মানি ফিক্সটোৰ ওপৰত profit আৰু loss ইয়াৰ ওপৰত কোশ্চেন আহিব এইটো বহুত ইম্পৰ্টেন্ট profit আৰু lossৰ ওপৰত কোশ্চেন আহিয়ে থাকে লাভ লছৰ লোকসানৰ ওপৰত যেটো কোশ্চেন আহে এইটো মানি টপিকছটোৰ ভিতৰত আহিব তাৰ পিছত আমাৰ থাকিব জিওমেট্ৰি এন্ড মেনচুৰেশন জ্যামিতি আৰু পৰিমিতি এই দুটাৰ ওপৰত কোশ্চেন থাকিব এন্ড আন্ডাৰষ্টেণ্ডিং অফ ডিফাৰেন্ট শেপস জ্যামিতিৰ বিভিন্ন যে শেপ বিলাক আছে আকৃতি বিলাক আছে সামান্তৰিক আছে আয়ত আছে বৰ্গ আছে ৰম্বাস আছে এইবিলাকৰ ওপৰত আন্ডাৰষ্টেণ্ডিং কনসেপ্ট থাকিব লাইন সেগমেন্ট ৰে এংগেল টাইপস অফ এংগেলস টাইপস অফ ট্ৰায়াঙ্গেলস টাইপ অফ কোয়াড্ৰিলেটারাল সার্কেল লেন্থ পেরিমিটার এন্ড এরিয়া অফ ডিফারেন্ট জিওমেট্রিক্যাল ফিগারস ওয়েট টাইম ক্যাপাসিটি ভলিউম এইবিলাক থাকিব আমাৰ জিওমেট্ৰি মেনচুৰেশন পাৰ্ট ইমান টান নহয় এটো হল আমাৰ প্ৰাইমাৰী সেকশনৰ কাৰণে প্ৰাইমাৰী সেকশনত এই কোশ্চেন বিলাক আহিব ম্যাথছৰ তাৰ পিছত টপিকস টু হল ডাটা হ্যান্ডলিং মানে পৰিসংখ্যা বিজ্ঞান যেটো আমি পাইছিলো ইন্ট্ৰোডাকশন টু ডাটা representation of data
পিক্টোগ্ৰাফ, বাৰ ডায়াগ্ৰাম, পাই চাৰ্ট এণ্ড ড্ৰ ইনফাৰেন্সেছ। এইবিলাক হয়তো ডাটা বিলাক দিয়া থাকিব, পিকচাৰ বিলাক দিয়া থাকিব, তাৰ ওপৰত কোৱেশ্চন দিয়া থাকিব, আমাক আনসাৰ কৰিব লাগিব। এটা বাৰ গ্ৰাফৰ দিয়া আছে বা পিক্টোগ্ৰাফ দিয়া আছে, তাৰ ওপৰত আমাক কোৱেশ্চন বনাই দিব, আনসাৰ কৰিব। তাৰ পিছত ইন্টিগ্ৰেশন অফ আইসিটি ইন টিচিং মেথমেটিক্স। এই মেথমেটিক্সৰ যেটো আইসিটি লেভেলত হয়, ইম্পৰ্টেন্স অফ আইসিটি ইন টিচিং মেথমেটিক্স, ইয়াৰ ওপৰত কোৱেশ্চন আহিব। ইউজ অফ আইসিটি ইন টিচিং মেথমেটিক্স, মেথমেটিক্স শিকাওঁতে আইসিটি কি ব্যৱহাৰ, ইয়াৰ ওপৰত কোৱেশ্চন আহিব। আজি মই এইখিনিয়ে দিলো সিলেবাস ফৰ টেট 2021 মেথমেটিক্স পেপাৰ 1 হয়। এইটো পেপাৰ 1 মানে এলপি স্কুল, লোৱাৰ প্ৰাইমাৰী লেভেলৰ কাৰণে, তাৰ মানে 1 ৰ পৰা 5 লৈকে। আজি এইখিনিতে মই সামৰিছো। নেক্সট ভিডিঅ' মই দিম সায়েন্সৰ আৰু ইংলিছৰ সিলেবাসৰ কাৰণে। থেংক ইউ।